Hello everyone, welcome back to my channel. Hello everyone, welcome back to my channel. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল সাগৰিকা বৰুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভাবিছে চাগে দুইজনীকে লৈ কি কৰিব ওলাইছে। আজি এটা গেম খেলিম ভাবিছো, সেইবাবে মা আৰু ভণ্টিক লৈ আহিলো। দিনটো এনেই বৰ হৈ আছিলো, ভাবিলো এটা গেমকে খেলো। আৰু গেমটো হৈছে এনেকুৱা ধৰণৰ, মানে মাক কিছুমান কুৱেশ্যন সুধিম। কুৱেশ্যন মানে কি তেনেকুৱা টাইপৰ কুৱেশ্যনো নহয়, কিছুমান আমাৰ দুজনী ৰিলেটেড টাইপৰে কুৱেশ্যন সুধিম। আৰু কুৱেশ্যন বিলাক বাৰু মাক কৈ দিয়া নাই, আমি দুইজনীয়ে মনতে ভাবি মেলি উলিয়ালো। আৰু এতিয়া মাক গম পাব আপোনালোকে। এটা কৈ দিছো বাৰু, দুইজনীৰ ভিতৰত কোনে বেছিকে কাম কৰে তেনেকুৱা এটচেট্ৰা তেনেকুৱা টাইপৰ কুৱেশ্যন। আৰু যোনজনী হয়, মায়ে এইফালে এনেকে মূৰটো ধৰি ইয়াত এনেকে সোমোৱাই দিব। ভিডিঅ' চাই থাকক, ভাল লাগিব শেষলৈকে। ইয়াৰে এটা পানিচমেণ্টো আছে, মানে যোনে বেছিকে পানীত মূৰটো সোমোৱাব লাগিব সি এটা পানিচমেণ্ট পাব। আৰু পানিচমেণ্টটো এতিয়া কৈ নিদিও, ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব। আৰু কি হ'ল, মই যেতিয়া নেপাওঁ, লাষ্ট টাইম মই পাইছিলো। লাষ্ট টাইম তাই পানিচমেণ্ট পাইছিলে। ভিডিঅ'টো যদি চোৱা নাই, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো। ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আমাৰ আহিব লগা ভিডিঅ' নটিফিকেশ্যন বিলাক আপোনালোকে পাই থাকিব। ঠিক আছে, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো, চাই থাকিব শেষলৈকে। কুৱেশ্যন বিলাক দুইজনীয়ে ভাবি মেলি ইয়াতে উলিয়াই থৈ দিছো, মানে লিখি মেলি থৈ দিছো। আৰু এতিয়া মাক সুধিম। মা ৰেডি নে? ৰেডি। ঠিক আছে, তেন্তে ষ্টাৰ্ট কৰো। তই সুধিবি নে মই সুধিম? তই ক। ৰব, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, কোনে বেছি টেষ্টি খানা বনায়? মায়ে ক'ব এতিয়া কোনে বেছি টেষ্টি খানা বনায়। টেষ্টি খানা এই বনায়, এইটো তেনেকৈ ভালকৈ নাজানে বনাবলে, কিন্তু অৱশ্যে বনালেও মানে গোটেই চব্জিখন আলুৱে গোন্ধাই থাকে। তাই যেতিয়া তেনেকুৱাই হয়। ৰবা, তাই যেতিয়া মানে চব্জি বনায় বা তাই যেতিয়া চিকেন বনায়, ইমানে আলু দিয়ে নহয়, গোটেই চিকেন নহয়, মানে গোটেই আলু গোন্ধাই থাকে, হয় নাই? তই কেলে কৈছ? মায়ে কৰিব নহয়। কি অৱস্থা হৈছে ইয়াত। মোৰে হ'ল, মোৰ ওৱান দেই, মানে মোৰ এবাৰ হ'ল। কোনে বেছি মেকআপ কৰে? মা, কোনে বেছি মেকআপ কৰে? এই কৰে। কি মই নে ইমানকে? এইটো মেকআপ নকৰে, মুখত একোৱে নলগায় আজিলৈকে। এই কৰে আৰু অলপ লগাও। মই মেকআপ নকৰো দেই, মই মেকআপ নকৰো। মই দুবাৰ কি অৱস্থা হৈ চাওকচোন। মই কিন্তু ফেচ মোকে জুপি আছে। চ' থাৰ্ড কুৱেশ্যনটো হৈছে, কোনে বেছি দেৰিলৈকে শুই থাকে? দেৰিলৈকে মানে কোনে বেছি কথা শুনে? কোনে শুনে মা কথা বেছি? কথা শুনে। মই বহুত ভাল দেখিছ। পানীত বেয়া নাপাওঁ নহয়, তই সোমা, তই খুচি মালত তই সোমাই তাত নাকে চাকে সোমাই গ'ল পানী। তই কৰ। ইমান তোৰ তিনিটা হ'ল, তোৰ তিনিটা হৈছে, মোৰ আৰু নেক্সট কুৱেশ্যন হৈছে, কোনটো সুধিলে? কাৰ বেছি মুখ চোকা? মুখ চোকা বাইদেউ আমাৰ। মুখ চোকা বাইদেউ একদম এনেকুৱা যে ডাঙৰ ন বাল্টি এটা সোমাই দিব লাগিছিলে মুখ চোকাটোত। সোমাইছো তো, মই ডাঙৰ বাল্টি এটা সোমাব লাগিছিলে।
ইমানেই মুখ চোকা ইমানেই মুখ চোকা মানে হয় নাই মা হয় হয় এতিয়া কেনেকুৱা লাগিছে ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিছে বোলে তাই ইমান গৰমত আৰু ফিফ্থ হ'ল ন 6 to 2 হ'ল মোৰ 3বাৰ একো নাই তোৰে হ'ব এইকেইটা কোনে কেতিয়াবা গা নোধোৱাকে থাকে তাই থাকে ঠাণ্ডা দিনত থাকো কিবা গা নোধোৱাকে থাকে মানে ঠাণ্ডা দিনত প্ৰায় থাকে ঠাণ্ডা দিনত প্ৰায় থাকে বোলে মা কৈছে আৰু এনে গম পাইছে আজি চব চিক্ৰেট খুলি গৈছে দেই চব চিক্ৰেট খুলি গৈছে আজি নাপায় এনেকে কৰিব নোৱাৰে 2-3 বাৰ মায়ে কিন্তু ভাল দিছে দেই ঠিক কৈছে মা আৰু উত্তৰ চাগে আৰু 6 কুৱেশ্যন হৈছে তুমি কাক বেছি ভাল পোৱা ভাল দুইগৰাকীকে পাওঁ দুইজনে নিজৰে ছোৱালী দুইগৰাকীকে ভাল পাওঁ মৰি থাকিম এতিয়া 7 নম্বৰ কুৱেশ্যনটো হৈছে কোনে বেছি মোবাইল টিপে আমাৰ দুইজনী ইকুৱেল হৈ আছো এতিয়া কোনে বেছি মোবাইল টিপে এইটোতো অবভিয়াছ কথা তাইয়ে বেছি মোবাইল টিপি থাকে ये 4th 5th हो गल 5 बार ভালকে এই যে চিটিং কৰিছে ভালকে সময় নাই আজি সব চিক্ৰেট ওলাই গৈছে দেই আৰু 8 নম্বৰ কুৱেশ্যনটো হৈছে কোনে বেছিকে ঘৰৰ কাম কৰে কৰে মই নিজৰ এইটো মই লৈছো বাৰু ৰবা আকৌ কোনে বেছিকে খায় বাৰু দুজনী দেখি পেলাই তই খাওঁ বেছিকে আগত নহয় খাই মই নেখাওঁ সেইদিনাখন চেলেঞ্জ কোন জিকিছিলে নাই আগত খাই আগত খোৱাহে বেছিকে তো তই খাওঁ হয় নাই মা মই নেখাওঁ খাই বাৰু মাছ মাংস বেছি খায় ইয়া এই মাছ ये अंदर घुसो ঘুচিলো अच्छे से ঘুচিলো আজি সব হৈ গৈছে দেই নেক্সট হৈছে কিবা হ'ল মোৰ এটা বেছি হৈছে কেই নম্বৰ গ'লে চাই বেছি হৈছে আৰু নেক্সট কুৱেশ্যন হৈছে কোন বেছি সংস্কাৰী হয় কোন হয় মা হয় তাই বেছি মানে সকলোবোৰ বুজি পায় মই ইমান বুজা শুনা বুলি হয় মানে কম কিন্তু বেছি আৰু নেক্সট কুৱেশ্যন হৈছে কোন বেছি পঢ়াত চোকা হয় কোন পঢ়াত চোকা সমান মানে দুইগৰাকী মাজতীয়া আমি পঢ়াত দুজনী দুটাব লাগিব দুইগৰাকীতে সমান হয় কি মই কিমান হ'ল কি মানে হে গাইজ আমাৰ কুৱেশ্যন ইমানেই আছিলে কেইটা আছিলে তোমাৰ 7টা মোৰ 6টা না কুৱেশ্যন তাই ছবাৰ হ'ল মোৰ 7 বাৰ হ'ল মই হাৰিলো মানে ইয়াতে মোৰ বেছিকে যোগ খালে ভাল কামতো যোগ খাইছে কিন্তু দেই হয় নাই বাৰু ভাল কামতো যোগ খাইছে তাই গোটেইকেইটা বেয়া মই বহুত ভাল কামত যোগ খাইছে সেইকাৰণে খাইও ভাল যেনেকে পানীত যোগ খাই তাই গোটেইকেইটা বেয়া ত' আমাৰ এইকেইটাই কুৱেশ্যন আছিলে কুৱেশ্যন সৰু So, পিয়াজ খাব লাগিব তাই এতিয়া ভাল পানিচমেন্ট বেছিকে গোটেইটো খাব লাগিব খাই দিম নহয় খাই দিম কাৰণ কিছুমান ভাল কামতো যোগ খালো ন আজি গম পালো ন ভাল বাৰু খাইছো এয়াই আছিলে আমাৰ সৰু সুৰা গেম আৰু এয়া মই পানিচমেন্টটো ল'ব লাগিব এতিয়া খাব লাগিব এতিয়া পিয়াজটো কেনেকুৱা লাগিলে আমাৰ গেমটো খেলি ভাল লাগিলে বহুত
বহুতে ভাল লাগে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এতিয়া এইটো মই খাই লওঁ কেনে খাম এতিয়া কি মানে ভাতৰ লগত কেতিয়াবা পিঁয়াজ খাওঁ বাট এনেকৈ কিন্তু লাইফত পিঁয়াজ খাই নাই পোৱা চুবা খাই দিয়ক খাই লওঁ এতিয়া কি কৰিব উপায় নাই গোটেইটো খাব নোৱাৰো দেই মই খোৱালৈকে খাবলগীয়া হ'ল হয় খা মোৰ নোৱাৰো দেই চাগে ফলটো কৈছো মই খোৱাই দিম একো খোৱাই নাছিল খা চুবাই দিলে দেখোন পিঁয়াজ লাগিছে দিগদাৰ লাগিছে খাই বহুত বেয়া লাগিছে মানে খা খা হেপী বাৰ্থডে to you happy pias birthday to you খা যাবি কেনে হ'ব খা না খা Sorry guys, মই নোৱাৰিলো হা কি মাও মানে মাও খা কি মই নোৱাৰিছো খতম কৰি যায় দিব লাগিব ইয়াতে হয় ইয়াতে হয় খালি সব লাগে কৈছে খা পানী হাত কৰি ভাল খা বেয়া লাগিছে চাগে এনেকে পিঁয়াজ খাব নেকি খাই আছে সৰি খা গিলি দিব নাই পানী তুমি কথা একে তুমি মই বেছি কই ন খা বুজিছে খা মই বনে জানা গোটেইটো এনেও খাব নোৱাৰো দিগদাৰ নহ'ব আখা খাই দে আখা কি ভাতৰ লগতে খাই খাই দে আনি নাকি এইটো পিঁয়াজ খাইছো ন তোৰ চকুত হৈ গৈছে মানে নাস্তা খাই নাই নাস্তা নাকত নাই চকুত নাস্তা মানে ডাঙৰ ধৰিব লাগিছিলে নোৱাৰো কাৰণ মোৰ কিবা কিবা লাগি গৈছে ভাতৰ লগত পিঁয়াজ খাইছো বাট এনেকে খোৱা নাই বহুত কিবা লাগি গৈছে নাকত নাই থোৱা বাৰু চকুত পুৰি গৈছে আৰু ইমানে কিবা লাগিছে মানে কেঁচা পিঁয়াজ আৰু এনেকুৱা চেলেঞ্জ আনিম ন ত' চাই আছো সেই গাইজ পিঁয়াজটো গোটেইটো খাব নোৱাৰিলো বহুত কিবা আছিলে কেঁচা পিঁয়াজ তাতে কি হ'ল পানিচমেণ্ট কমপ্লিট হ'ল নাই নহ'ল জানে আকৌ সুধিছে একো নাই ভিডিঅ'টো ইয়াতে সামৰিছো ভিডিঅ'টো চাই কেনে লাগিলে বাৰু আপোনালোকৰ আৰু মোৰ মা আৰু ভণ্টিক কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ বহুত 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 ধন্যবাদ আজিলৈ সামৰিছো জনাব কমেণ্ট কৰি কেনেকুৱা লাগিলে যদি ভাল লাগে এনেকুৱা ধৰণৰ আৰু নতুন নতুন চেলেঞ্জ লৈ আহিম প্লিজ কমেণ্ট কৰি জনাব তেন্তে আজিলৈ আহিছো নতুন এটা ভিডিঅ' লৈ আহিম আকৌ বাই 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 কৈ দিয়া বাই কৈ দিয়া আকৌ বাই ঠিক আছে তেন্তে বাই